নিজে চাব অহা নাই, মই ডিউটিত আছোঁ বৰ্তমান। মেমহেঁতে চাব আহিছে, তো ময়ো দেখা পাম। মেমহেঁতে কৈছে মোৰ মেমহেঁতৰ লগতে কপাল আছিল জুবিনদাৰ ইয়াতে আহা। এইখন লৈ আহিছোঁ, চাব পাৰে I-10। এইটো হৈছে জুবিন ক্ষেত্ৰ। জয় জুবিন দা। জুবিন দা। তো গাইছ, এইকেইটা মেমৰ লগত আহিছোঁ মই। কিন্তু মোৰ যিমান বস্তু আছে, মোৰ যিখন পৃথিৱী আছে, মই যেনেকৈ আৰ্জন কৰিছোঁ, মই যেনেকৈ লৈছোঁ, মানুহে মোক দিছে, মই আকৌ মানুহক লৈ দিছোঁ। তো গাইজ, মই জুবিন ক্ষেত্ৰত আছোঁ বৰ্তমান। আপোনালোকক ভিতৰৰ ভিউটো দেখাই আছোঁ, চাব ভিডিঅ'টো ভালকৈ লাষ্টৰলৈকে। তো গাইজ, এইবোৰ বস্তু বিকি আছে, জুবিনদাৰ ফটো, কিবা কিবি, জুবিনদাই ভাল পোৱা কিতাপ, জুবিনদাৰ কিতাপ, এইবোৰ চাব পাৰে। জুবিনদাৰ কিতাপ এইবোৰ আপোনালোকে কিনিব পাৰে, আহি চাব পাৰে। জুবিনদাৰ গানো আছে, জুবিনদাৰ গানৰ কিতাপ চাব পাৰে। কিমান কিতাপ আছে জুবিনদাৰ। খুৰা কিতাপ চিতাপগিলা বিক্ৰী হৈ আছে নে নাই? হৈ আছে না? ভালেই দিয়ক। এই জুবিনদাৰ ফটো চাব পাৰে, ফ্ৰেম কৰা আছে। এইটো হৈছে জুবিনদাৰ ফটো, এইবোৰ চাব পাৰে, ফ্ৰেম কৰা আছে। যেতিয়া আপোনালোকক লাগে, বনাব সময় নাই, ইয়াতে আহি চাইও যাব জুবিনদাৰ সমাধি ক্ষেত্ৰ, আৰু এখন ফটো লৈও যাব ঘৰত সজাবৰ কাৰণে, চাব পাৰে। জয় জুবিন দা চাব পাৰে, ইমান ধুনীয়া ধুনীয়া ফটো জুবিনদাৰ। তো বাইদেউ, এইবোৰ ষ্টিকাৰবোৰ কিমানকে? 10 টকাকৈ লওক, দুটা দিয়ক। দিয়ক খুৰী, একো নহয় দিয়ক। 30 টকা লওক, দুটা দিয়ক। এইটো কিমান? এইটো এটাতে 50 টকা। কোনটো? এইটো সৰুটোকে দিয়ক, বাইকত লগাম মই, ডাঙৰত নহ'ব, ডাঙৰ হ'লে জাগা নহ'ব। কেইটামান ওলাই দিয়কচোন, চাই কেনে লওঁ মই। গাইজ, জুবিনদাৰ সমাধি ক্ষেত্ৰত আহি কেনে মই এই দুটা ষ্টিকাৰ ল'লোঁ, পইচা নাই যিহেতু।
এই খুৰাৰ পৰা লৈছোঁ এইটো গাইছ। আৰু আগৰ পিনেও গাইছ জুবিনদাৰটো কিয় পাব হোটেলো আছে বা খাই যেতি এইবোৰ হৈছে জুবিনদাৰ কালেকশ্যন চাব পাৰে। এইটো কি বস্তু বা এইটো ভাল লাগিছে কিন্তু এইখিনিয়ে আছিল গাইছ আৰু নাই আৰু গাইছ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ হোটেল এইখন এটা পৰঠা খাম এতিয়া। গাইজ জুবিন ক্ষেত্ৰত পূৰা ডাঙৰ বিজনেছ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকেও যদি কিবা বিজনেছ কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াতে আহক। ইয়াতে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে, তো ইয়াতে আপোনালোকৰ কিবা এটা বিজনেছ জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি। বতাহে বতাহে আহে চিনাকি সুৰৰ নৈ